হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আপোনালোক সকলোলৈকে অসমবাসী ৰাইজলৈ আমাৰ চেনেলৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ জয়গীতাৰ গা ঠিক নাই, তাই সিদিনা হস্পিটেলৰ পৰা আনিছিলোঁগৈ আৰু এতিয়া আকৌ বসন্ত দেখা দিলে তাই, সেইটো কাৰণে অকণমান অসুবিধা হৈছে তাইক লৈ। বাকী বোলো আৰু বিহুৰ যা যোগাৰ ইটো সিটো পিঠা পনা একো কৰিব পৰা নাই, মায়ে চব কৰিছে। অকণমান তাকে ভিডিঅ' কৰি থৈ দিছোঁ, তাকে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। আৰু ভিডিঅ'টো বাৰু সেইখনকে চাবচোন, কি ক'ত পাৰে দেখোন। এইফালে আমাৰ কাঠআলু খান্দিলে, এইকেইটা ওলাইছে আলু, আৰু এইকেইটা মুহা হয়, কাঠআলুৰ মুহাটোহে। তাৰপিছতে কাঠআলুৰ লগত এতিয়া মাটি দালি খোৱা হ'ব। আজি নহয় বাৰু, কাইলৈ বিহুৰ দিনাখনেই খাম। আৰু এইফালে মায়ে এতিয়া মাটি দালি দলি আছে, এনেকৈ হেৰিয়ত কি বুলি কয়তো, শিল লৈ লৈছে এনেকৈ ডাঙৰ, তাৰপিছত পতাতে এনেকৈ হেৰি কৰিছে, দলিছে। কাৰণ মাটিমাহ ডলাৰ আমাৰ সুবিধা নাই, সেইটো কাৰণে ঘৰতে আৰু কিবাকিবি এনেকৈ প্ৰস্তুত কৰি লৈছে আৰু দলিবৰ কাৰণে। তাৰপিছতে কাঠআলু মাটি দালিৰ লগত হ'ব। আৰু কোনে কোনে ভাল পায় খাই এইটো তৰকাৰী জনাব। মোৰ খুবেই প্ৰিয়, কিন্তু ছোৱালীৰ গা ভাল নাই যিহেতু, সেইটো কাৰণে মই খোৱা এতিয়া বন্ধ সকলো বস্তু। আৰু এইফালে এতিয়া চিকেন বনি আছে, কমকৈ, কাৰণ কমকৈ আমি 3টা মানুহে খোৱাহে, কাৰণ চবে বাহিৰতে ভাতটো খাব বিহু বুলি। এয়া মোৱা মাছ, এইকণ দেউতাৰ কাৰণে বনাই দিছোঁ। এনেই সাধাৰণকৈ বনাই দিম, পিঁয়াজ জলকীয়া দি এনেকৈ ভাজি লৈছোঁ ফাৰ্ষ্টে, তাৰপিছতে পানী দি অকণমান জুলীয়া কৰি দিবলৈ কৈছে। আৰু কেনেকুৱা নহয় জানো খাবলৈ, মন গৈছে আৰু তেনেকৈ ৰান্ধি দিছোঁ। তাৰপিছত এইখিনি অকণমান ভজা হ'লে আৰু তাৰপিছত পানী দি পিনে অকণমান জুলীয়া কৰি দিম। আৰু এইফালে এতিয়া পানী দি হৈ গ'ল, আৰু এইখিনি অকণমান উতলাই পিনে থৈ দিম। আৰু তাৰপিছতে আকৌ এইফালে বাহু মাছ আছিলে, বাহু মাছো ফ্ৰাই কৰি লৈছোঁ বিলাহীৰ লগত, এনেকৈ আলু চালু দি সৰিয়হ দি কিবাকৈ এনেকৈ তৰকাৰী অকণ বনাম। আৰু তাৰপিছতে মাছখিনি এতিয়া ফাৰ্ষ্টে ফ্ৰাই কৰি লৈছোঁ, তাৰপিছতে পিঁয়াজ চিয়াজ ভাজি আৰু নহৰু আদা দিম, বিলাহী দিম, আলু বইল কৰি থৈ লৈছোঁ, আলু দি দিম, তাৰপিছতে হৈ যাব। এইফালে আকৌ এতিয়া গাহৰি বনিব, এইফালে পিঁয়াজ নহৰু আদা কুটি লোৱা হৈছে, জলকীয়া, তাৰপিছতে গাহৰিখিনি মাংসখিনি আগতে বইল কৰি লোৱা হ'ল, আৰু মইতো নাখাওঁৱেই, ছোৱালীজনী আৰু মানুহজনে খাব। তাৰপিছত এইফালে পিঁয়াজ ফ্ৰাই হৈ গ'ল, ইয়াতে এতিয়া আলুখিনি ফাৰ্ষ্টে ফ্ৰাই কৰি ল'ব পিঁয়াজখিনিৰ লগতে। তাৰপিছতে নহৰু আদা দিয়া হ'ব, কুটি থোৱা মছলা, মিট মছলা, জিৰা ধনিয়া, বাছ সিমানেই। তাৰপিছত আলুখিনি ফ্ৰাই হোৱাৰ পিছত আৰু বইল গাহৰিখিনি দি দিব, তাৰপিছত ড্ৰাই ফ্ৰাই কৰি আৰু হৈ যাব। আজিৰ খানাই এয়াই আছিল। বাকী হাঁহ মাংস অনাৰ কথা আছিল, কিন্তু ইয়াতে ওচৰতে নাপালে, সেইটো কাৰণে খোৱা নহ'ল। আৰু এতিয়া এইখিনি ফ্ৰাই কৰা হ'ব, ড্ৰাই ফ্ৰাই আলুৰ লগত। আৰু এইফালে এতিয়া আমাৰ চালি পিঠা বনাই আছে মায়ে, আৰু মই পিঠা পনা বনোৱা নাই দেই, একো বনোৱা নাই। কিন্তু এইবাৰ ছোৱালীৰ বহুত আমনি হৈছে, আৰু বৰা চাউলৰ পিঠা আমাৰ ছোৱালীজনীয়ে খাই খুব ভাল পায়। চালি পিঠা এইফালে বনাই আছে, আৰু তাই পূৰা দি আছে এইফালে আৰামত।
চালি পিঠা বনোৱা হৈ গ'ল, এতিয়া বৰপিঠা বনাব। আৰু তাতে আমাৰ আইতা আহিছিল, ছোৱালীজনীৰ গা ভাল নাই কাৰণে চাবলৈ জাগৰিতাক। তাৰপিছতে তাই আমনি কৰা দেখি আইতাই পিঠাখিনি এনেকৈ মঠি থৈ গৈছে। ইয়াতে তিল পিঠাৰ কাৰণে, চালি পিঠাৰ কাৰণে যিখিনি তিলৰ গুড়ি থাকি গৈছিল, ৰৈ গৈছিল, সেইখিনি ইয়াতে মিলাই দিছে বৰা চাউলখিনিৰ লগত। তাৰপিছত সেইখিনি গুড় গলাই লৈছিলে। তাৰপিছতে গুড় গলাই লৈ এনেকৈ পিঠাখিনিৰ লগত কম কমকৈ দি পিনে মঠি ল'ব। তাৰপিছতে আৰু গোল গোল কৰি পিঠা আকাৰত বনাই আৰু তেলতে ফ্ৰাই কৰিব আৰু বছ। সিমানেই আমাৰ বৰপিঠা, চালি পিঠা। আনকালে মই এতিয়া বনাবলৈ মন গৈছিল, কিন্তু ইমান আমনি কৰিছে, তাই গাটো ঠিক নাই। সেইটো কাৰণে আৰু ল'ৰাতকৈ আৰু মোৰ কাম ডাঙৰ নহয় আৰু দেই। আৰু এইখিনি এতিয়া আইতাই মাৰি লৈছে। তাৰপিছত এনেকৈ মঠি মেলি থৈ গুচি যাবগৈ আৰু আইতা, আৰু মায়ে বনাব। এতিয়া পিঠাখিনি বনাবলৈ লৈছে। এনেকৈ টাৱাতেই বনাব, কেৰাহীত তেল দি নহয়, এনেকৈ টাৱাত কমকৈ তেল দি পিনে বনাব। তাৰপিছতে পিঠাটো এতিয়া গোল গোল কৰি লৈ আৰু কেৰাহীত দি যাব আৰু টাৱাত দি যাব। তাৰপিছতে মই খাই থাকিম। পিঠা বনোৱা হৈ গ'ল। এতিয়া মই নাৰিকলৰ লাড়ুকেইটা বোলো বনাই লওঁ জাগৰিতা হ'লে। তাৰপিছতে নাৰিকলকেইটা বহুত পানী ওলাইছে, নাৰিকলৰ অৱস্থা বৰ ভাল নহয়, একদম শুকান চোখা চোখা। এইকেইটা এতিয়া এনেকৈ উলিয়াই লৈ মই ক'লা বাকলিটো গুচাই ল'লোঁ। তাৰপিছতে মিক্সিত দি ল'ম। মিক্সিটোৰ অৱস্থা বৰ ভাল নহয়, কি গতি হয় ঠিকন নাই, চাওঁহে। মিক্সিত দিয়া হ'ল, কিন্তু বৰ মিহি নহ'ল, একদম খহলা হ'ল। এতিয়া আৰু এনেকৈয়ে বনাম। চেনি মিলাই ল'ম ফাৰ্ষ্টে। তাৰপিছত চেনি এনেকৈ মিলাই পিনে অলপ সময় থৈ দিম। তাৰপিছতে এনেকৈ ভাজিম আৰু। নাৰিকলখিনি মোৰ ভজা হৈ গ'ল, আৰু এতিয়া লাডু কৰিম, ঠাণ্ডা হ'বলৈ দিম। আৰু মোৰ ঠাণ্ডা হৈ গ'ল। এতিয়া লাডুখিনি বোলো কৰোঁ বুলি ভাবিলোঁ, কিন্তু যিটো অৱস্থা মোৰ নাৰিকলখিনি, কোনোদিন এনেকুৱা হোৱা নাই। আনকালে মই মিক্সিত দিলে এনেকৈ নাৰিকলখিনি চেপিলে অকণমান তাৰ ৰসটো উলিয়াই লওঁ, কিন্তু আজি ইমানেই শুকান নহয় নাৰিকলটো,
কিবা ঝৰঝৰীয়া নাৰিকলখিনি আৰু এনেকৈ লাডুটো বনাইছোঁ আৰু বনাওঁতেই কিবা একদম টান টান হৈ গৈছে বহুত বেয়া হৈছে দিগদাৰ হৈছে বনাবলৈ নাৰিকল লাড়ু নহ'বই নেকি কিবা শিলগুটি নিচিনা হ'ল একেবাৰে কোনো দিন এনেকুৱা হোৱা নাই মোৰ নাৰিকলৰ লাড়ু এইবাৰে এনেকুৱা হৈছে আৰু তাতে মিক্সিটো বেয়া হ'ল খুন্দিব নোৱাৰি একদম জোৰকৈ পিচিছোঁ আৰু চাওক আকৌ কেনেকুৱা হৈছে ইমান খৰখৰীয়া হৈ গ'ল নহয় অৱস্থা বেয়া যি কি নহওক বনাই দিলোঁ আৰু এনেকেই বিহু বুলি বন্ধু বান্ধৱীসকল কালি মোৰ ভিডিঅ'টো সামৰণি মৰা নহ'ল ভাবিলোঁ আজি ভিডিঅ'টো সামৰণি মাৰি দিওঁ আৰু এয়া এতিয়া মা আৰু ছোৱালীজনী গৈছে মেজি ঘৰলৈ আৰু মই নাযাওঁ মোৰ জাগৃতক লৈ অকণমান অসুবিধা হয় আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিলোঁ বাই বাই